কয়চোন মন্দিৰ মছজিদ বা মাজাৰলৈ গ'লে শান্তি পায়। সেই শান্তিকে বিচাৰি ওলালোঁ আজি। জুবিন দাই চৰাই ভাল পাইছিলে। মই আহি পোৱাৰ লগে লগে এই ঠাই এই জাক পাৰ উৰি আহিলে আৰু জুবিন দাৰ স্মৃতি আকৌ জীপাল কৰি তুলিলে। জুবিন দাই ন্যায় পাওক আৰু শান্তি পাওক বুলি কামনা কৰি ইয়ালৈ আহিলোঁ মই। এইটো হ'ল ভোলা গাঁৱৰ মাজাৰ শ্বৰীফ, মিৰ্জাৰ পৰা অকণমান ভিতৰত। জুবিন দাৰ হয়। জুবিন দাই চৰাই ভাল পাইছিলে আৰু তেওঁৰ লিগেচিটো আমি এনেকৈ আগুৱাই লৈ গৈ থাকিব লাগিব। এই মাজাৰটোৰ পৰিৱেশ খুবেই শান্তিময় আৰু আমাৰ হাৰ্ট ৰক জুবিন দাৰ হৈ কিছু মান্তি লৈ আহিছিলোঁ। সেই ভাবিয়ে আগুৱাই গ'লোঁ। তেওঁ যে চিৰ শান্তি পাওক সেয়ে আশা কৰি ধূপ বন্তি আগবঢ়ালোঁ। জুবিন দা, তুমি কুশলে থাকা। তোমাক সদায় লগ পাওঁ আমি তোমাৰ কণ্ঠত, আৰু সদায় তুমি জীৱিত হৈ থাকিবা আমাৰ মাজত।